friends, good morning. আৰু আজি হৈছে সানডে আৰু আজি মই ৰাতিপুৱা উঠিয়ে গা পা ধুই প্ৰথমতে লগাই লৈছো এটা হেয়াৰ পেক আৰু মই দেখুৱাম বাৰু মই কি লগাইছো মানে কি ইমান চুলিবিলাক ৰাফ হৈ যায় বা গৰমত ঘাম চাম লাগি একদম বহুত চুলি খৰে আৰু সেই কাৰণে মই আজি এটা হেয়াৰ পেক লগাই আৰু আজি আমাৰ ব্ৰেকফাষ্ট বনাইছে আমাৰ মায়ে মানে বনাই আছে পাকঘৰত মাজে মাজে বনাই তো আমিও খাই খুব ভাল পাওঁ এনেও মাৰ হাতৰ সোৱাদেই বেলেগ নহয় জানো মায়ে বনালে সদায় কিবা এটা বেলেগ বনায় তো মই বলকচোন চাওঁ আজি মায়ে কি বেলেগ বস্তু বনাইছে পাকঘৰত চাই আহোঁ বলক তেতিয়াহ'লে পাকঘৰলৈ যাওঁ The truth will break your chains. We have the key. Open your eyes and see. We are the ones who know the answers, and they ain't never gonna hold us back. The sea is rising like we dancers. Imagine life without a purpose. Now picture everything you're fighting for. Everything you're fighting for. Open your eyes and see. We are the ones who know the answers, and they ain't never gonna. Breakfast to banai ase mae aru biside dustami kori asi aru any time the acting ote thake aru aji moi tar kati dim chuli tawni ki jane tai karone moi napit moi beautician moi soap আৰু সৰু পৰা তাইকে মই যেনেকৈ তেনেকৈ চুলি কাটি দি দিছোঁ কিবা কিবি হৈ যায় তথাপি ময়ে কাটি দিওঁ তাইক সৰু পৰা তাইক মই নিজে চুলি কাটি দিছোঁ তো আজিও মই তাইক চুলি কাটি দিম চানডে বুলি কিবা কিবি কাম অলপ উলিয়াই লৈছোঁ আৰু মোক মাতে ডলি কি ক'ত যাবা স্কুলত যাবা হ'ব দিয়া মই তোমাৰ পাপাক কৈ স্কুলত দি দিম দেই চুলি কাটি হৈ গ'ল তোমাক কোনে চুলি কাটি দিছে ডলি মায়ে চুলি কাটি দিছে ইছাৰো চুলি কাটি হৈ গ'ল আৰু মই মূৰ ধুই আহিলোঁ মানে ৰাতিপুৱা এইকাৰণে লগাই দিছোঁ হেয়াৰ পেকটো লগাই 3-4 ঘণ্টা ৰাখি দিলে বেছি ভাল সেইকাৰণে মই ৰাতিপুৱা উঠি হেয়াৰ পেকটো লগাই দিছোঁ তাৰপিছত যিখিনি কাম আছে আৰু সৰু সুৰা সেইখিনি কৰি আছোঁ তো মোৰ দুইটা কাম একেলগে হৈ গ'ল আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন হেয়াৰ পেকটো নিশ্চয় ভাল পাব আৰু যোনে লগাই থাকে তেওঁলোকেতো জানেই আৰু যোনে নলগায় তেওঁলোকেও লগাই চাবচোন তেনেহ'লে বলক মই দেখুৱাওঁ কি লগাইছিলোঁ হেয়াৰ পেকটো বনাবলৈ মই লৈছোঁ এটা কল আৰু কলটো মই হাতেৰে ভালকৈ সানি লৈছোঁ এনেদৰে সানি লৈছোঁ আৰু তাত মই দিছোঁ অকণমান দৈ কেইচামুচমান দৈ দি দিছোঁ আৰু ইয়াত মই দিম অকণমান মেথি গুটি পিচি পেলাই ইয়াত মই দি দিছোঁ আৰু এই আটাইখিনি আপোনালোকে মিক্সিটো মাৰি ল'ব পাৰে মই মিক্সিত মাৰি লোৱা নাই কিয় যোৱাকালি আমাৰ জলকীয়া আৰু মছলা পিছা গৈছিলে সেইকাৰণে মই মিক্সিত মাৰি লোৱা নাই মই হাতেৰেই তাক ভালদৰে মিক্স কৰি লৈছোঁ আৰু ইয়াত আপোনালোকে অকণমান মৌ দিব পাৰে মৌ দিলেও বহুত ভাল মৌ অলপ এড কৰিব পাৰে আৰু মই নকৰিলোঁ কাৰণ মোৰ মৌ নাই সেইকাৰণে মই মৌ দিয়া নাই আৰু মেথি গুটিটো আপোনালোকে মিক্সিত পিচি পেলাই এটা কণ্টেনাৰত
এনেকৈ ভৰাই থৈ দিব পাৰে পিচি গুড়ি কৰি শুকানকৈ এনেকৈ ভৰাই থৈ দিলে যেতিয়াই আপোনালোকে ইউজ কৰে তাক কৰিব পাৰে আৰু এয়া হৈ গ'ল মোৰ হেয়াৰ পেক ৰেডি